তোমালোক আটাই আহিছেনে স্কুলত? ইয়েছ ছাৰ। আহিছোঁ ছাৰ। হয় ছাৰ। ৰোল নম্বৰ 1, ইয়েছ ছাৰ। ৰোল নম্বৰ 2, ইয়েছ ছাৰ। ৰোল নম্বৰ 3, ইয়েছ ছাৰ। মাষ্টৰজন নতুন আহিছে, কি বা সোধে? মোৰ কিন্তু ভয়ে লাগি আছে, কেনেকুৱা বা? মোৰো। তোমালোকক বাৰু মই আজি প্ৰথমতে নপঢ়াওঁ। তোমালোকে ইমান দিনে কি পঢ়িলা, তোমালোকে আগৰ ছাৰসকলে কিমান পঢ়ালে তাকে মই অকণমান পৰীক্ষা কৰি চাম। ছাৰ, ৰোল নম্বৰ 3, তুমি বাৰু ক ফলাখন প্ৰথমৰ পৰা শেষলৈকে মাতাচোন। ছাৰ ভালদৰে মনত নাই ছাৰ মোৰ। গৰু, তোমালোকে ইমান দিন কি শিকিলা? ক ফলাখনো যদি মনত নাই, মাতিব নোৱাৰা? মাতা, যিখিনি মনত আছে সেইখিনিকে মাতাচোন বাৰু। হ'ব ছাৰ। ছাৰ কটো মোৰ কওঁতে কওঁতে মনত থাকিলে। খটো ছাৰ মই ঘৰত খাওঁতে খাওঁতে মনত থাকিলে। গটো ছাৰ মই ঘৰত মা দেউতাৰ গালি খাওঁতে খাওঁতে থাকিলে। ছাৰ ঘটো ছাৰ মই ঘৰতে ঘূৰি ফুৰি থকাৰ কাৰণে অলপ মনত থাকিলে। ছাৰ ইমানটো মনত ছাৰ নাই। গৰু, ইয়াৰ ক ফলা মাতছা? দে, ৰোল নম্বৰ 2, তই মাতাচোন ক ফলাখন। ছাৰ মোৰো ভালদৰে মনত নাই ছাৰ। গৰুকেইটা যিখিনি আছে তাকে মাতা। ক, খ, গ, ঘ, ঙ, প্ৰথম ছ, দ্বিতীয় ছ, তৃতীয় ছ, চতুৰ্থ ছ, পঞ্চম ছ। চুপ, ননচেন্স। গৰু মখা, মাথাত এইবিলাকহে সোমাল। যি নহওক, এইবাৰ ৰোল নম্বৰ 1 মাতচোন। তোক বাৰু গম পাইছোঁ, তই অলপমান পঢ়াত এক্সপাৰ্ট হ'ব পাৰা, তোৰ চেহেৰা চাই গম পাইছোঁ। ঠিক আছে, এইবাৰ যোগ নেওতাখন মাতচোন বাৰু। ছাৰ মোৰ যোগ নেওতাখন গোটেইখিনি মনত নাই ছাৰ। সেয়াই, যিখিনি আছে তাকে মাতাচোন বাৰু। হ'ব ছাৰ। 1 1 2, 2 2 3, 3 3 4, 4 4 5, 5 5 6, 6 6 7। চুপ, মূৰ্খ। এয়া যোগ নেওতা মান পাইছা? এয়া যোগ নেওতা মান পাইছা? কি পঢ়া শুনা কৰিছা ইমান দিনে? তোমালোকে পঢ়া শুনাৰ প্ৰতি অকণমানো গুৰুত্বই নাই নেকি? ছাৰ কি ক'ম, এয়া লকডাউনৰ প্ৰভাৱ ছাৰ। পঢ়া শুনাটো কৰাই গৈছিলে ছাৰ। পঢ়া শুনা কৰা মানে নিজে কিমানখিনি মনত ৰাখিম আৰু, যিখিনি পাৰোঁ সেইখিনিতো চেষ্টা কৰিছিলোঁ। কেইদিনমান ভালদৰে পঢ়া শুনা কৰিলোৱে, তাৰপিছত কি হ'ল, পঢ়া শুনা কৰিব মন নোযোৱা হ'ল, এনেকুৱা এটা অৱস্থা হ'ল। মা দেউতাই বহুত দিন আমাক গালি পাৰি পাৰি পঢ়া শুনা কৰিব ক'লে, কিন্তু পিছত আমাৰো মন পঢ়া শুনাৰ প্ৰতি নেদেখা পাই তেওঁলোকে ক'বলৈ বাদ দিয়া হ'ল। কথাটো অৱশ্যে নোহোৱা নহয়। এই কৰোণা আৰু লকডাউনটোৱে সকলো ল'ৰা ছোৱালীকে, বিশেষকৈ পঢ়া শুনা ল'ৰা ছোৱালীবোৰক নেতিবাচক এটা প্ৰভাৱ পেলালে। আৰু বা কি হয় ভৱিষ্যতে, সেইবোৰ কথা ভাবিলেই কিবা ভয় লগা এটা দৃশ্যহে চকুলৈ ভাহি আহে। তথাপিও তোমালোকে নিয়মীয়াকৈ পঢ়া শুনা কৰিবা, পঢ়া শুনা বাদ নিদিবা আৰু মা দেউতাৰ কথাবোৰ সদায় শুনিবা।